খুৰীহঁতৰ ঘৰৰ পৰা আহোঁগৈ তোমালোক আহাচোন এই চকীত বহাহি বহাহি আৰু চোৱা পুৰা 5:30 বজাত টিউচনৰ চাৰ পাবহি ঘড়ী পেলাই চোৱাচোন 5:30 আৰু 2 মিনিটহে আছে তোমালোকে আকৌ উৎপাত কৰি নাথাকিবা দেই শুনিছানে শুনবা না শুনিছা দুষ্ট কৰি নাথাকিবা মই আহিছোৱেই চাৰ আহি পাবহি এতিয়া দেই মইনা আৰু আই মানুহ দুইটা পঢ়া টেবুলত বহি আছে বৰ ভাল ছোৱালী বৰ ভাল ল'ৰা গুড ইভিনিং স্যার গুড ইভিনিং গুড ইভিনিং স্যার রব রব নবহিব অ কি হ'ল কিয় বহিব নালাগে স্যার আপুনি আমাৰ বাহিৰত থকা চাবোনেৰে হাত ভৰি মুখবোৰ ভালকে ধুই আহিছিলে নে অ মই পাহৰিলোৱেই নহয় বয়সো হৈছে দিয়াচোন ৰবা দেই তোমালোক বহি থাকা মই হাতকেইটা ধুনীয়াকৈ ধুই আহোঁগৈ ভৰিও ধুম মুখো ধুম দেই স্যার ভালকে ঘঁহি ঘঁহি ধুব আকৌ পুৰা 5 মিনিট হ'ব বাৰু মই ভালকে ধুম দেই শুনা হওক মাষ্টৰজি ধুইছে পুৰা ঘঁহি ঘঁহি ধুইছে কোন মইনা নাই মানুহ 5 মিনিট সময় হোৱা নাই নে নাই হোৱা স্যার আৰু অলপ সময় ধুওক স্যার ঐ পুৰা 10 মিনিট হৈ গ'ল দেখোন মাতিয়ে দিমগে আৰু দে স্যার 5 মিনিট হৈছে আৰু আহক অ আহিছো আৰু দেই হাত ভৰিবিলাক একদম ভালকে ঘঁহি ঘঁহি দিছো পিছে আজি 5 মিনিটটোহে বৰ দেৰি হোৱা যেন লাগিল বাৰু যি নহওক মাষ্টৰজি বাৰু 1 মিটাৰ ডিষ্টেঞ্চটো মেইনটেইন হৈছেনে কোন মইনা ঠিক আছে আই মানুহ ঠিক আছে বুজিছা মই আকৌ মনে মনে কেইবাটাও টিউচন কৰিব লাগে নহয় পুলিচে গম নাপালেই হ'ল আৰু টিউচন নকৰিলে আকৌ পৰিয়ালটোও নচলে বয়সো হৈছে বুজিছা বৰ ভাগৰ লাগে পিছে তোমালোকক কালি যে মই পঢ়িবলৈ দিছিলোঁ আজি মই প্ৰশ্ন সুধিম বুলি কৈছিলোঁ নহয় তোমালোকে বাৰু পঢ়ি থলানে কোন মইনা স্যার কালি ৰাতি মোৰ মূৰটো বৰকৈ বিষালে মায়ে ক'লে শুই থাক গৈ যা সেইটো কাৰণে কালি ৰাতি পঢ়া নহ'লে আৰু চেচে পিছে আই মানুহ ৰেকা স্যার কালি ৰাতি যে ইয়াৰ মূৰ বিষালে তাৰ মূৰত মায়ে মোক বাম লগাবলৈ ক'লে কালি ৰাতি তাৰ মূৰত মই বাম লগাই পিটিকি থাকোঁতে মোৰো টোপনি গ'ল আৰু পঢ়া নহ'লেই স্যাৰ মাষ্টৰজি বৰ বেয়া কথা হ'ল নহয় এটা কাম কৰা মই 20 মিনিট তোমালোকক সময় দিছো তোমালোকে কালি ৰাতি মই পঢ়িবলৈ দিয়াখিনি পঢ়া 20 মিনিটৰ পিছত
মই তোমালোকক কিন্তু কৰিবলৈ দিম, কৰিব লাগিব। আই মানুহে এটা কাম কৰা, তুমি অসমীয়া আৰু ইংৰাজী কোৱা, মই নাই অংক আৰু বিজ্ঞান কোৱা দেই, পঢ়া পঢ়া হ'ল এতিয়া। হ'ব আৰু ছাৰ। পঢ়া দেই, ভালকে পঢ়িবা। কিতাপ উলিয়াইছানে দুইটাই? পঢ়া দেই। মাষ্টৰজী ছাৰৰ টোপনি গ'ল, ছাৰৰ টোপনি গ'ল। ঐ, কাম এটা কৰো ব'ল। কি কাম? মাৰ লগত মই আনিছো বোলে। যা যা। ঐ, এইটো আনিলো। ব'ল। মাষ্টৰজী 20 মিনিট সময় পাৰ হ'ল আৰু তোমালোক দুটা পঢ়া হ'লগৈনে? হ'ব আৰু বাৰু। আই মানুহ, তুমি ঔৰংজেব এজন ৰজা আছিল, এইটো ইংৰাজীলৈ অনুবাদ কৰা। ঔৰংজেব এজন ৰজা আছিল। ছাৰ, প্ৰতিটো অসমীয়া শব্দ ইংৰাজীতে হ'ব লাগিব নেকি? অঁ তো তাকেইতো ইংৰাজীলৈ অনুবাদ বুলি কয়, প্ৰতিটো শব্দ ইংৰাজীত হ'ব লাগিব। মাষ্টৰজী আৰু শুন মইনা, তুমি তুমি ধূমকেতুৰ বিষয়েদি চমুটোকা লিখা। ধূমকেতু? চিকতা হ'ব আৰু ছাৰ, চেষ্টা এটা কৰি চাওঁ। আই মানুহ, তোমাৰ হ'লনে? তোমাৰ হ'ব হ'ল কিন্তু। মাষ্টৰজী ছাৰ, যেনে তেনে হৈছেগে। তুমি গাই দিয়াচোন, কিনো লিখিলা তুমি? Oh, color pocket was a king.
হা এইবিলাক তুমি কি লিখিলা Sisi. ছাৰ আপুনি দেখোন কৈছিলে প্ৰতিটো শব্দ ইংৰাজীত হ'ব লাগিব বুলি আমি সাধাৰণতে ঔটো অসমীয়াত ঔ বুলিয়ে কওঁ কিন্তু সেইটো ইংৰাজীত ঔ বুলি কোৱা হয় ৰংটো আমি ইংৰাজীত কালাৰ বুলি কওঁ জেপটো ইংৰাজীত পকেট এজনটো ইংৰাজীত এ ৰজাটো ইংৰাজীত কিং আছিলটো ইংৰাজীত ৱাজ গতিকে ঔৰংজেব এজন ৰজা আছিলটো ইংৰাজীত হ'ব ওক কালাৰ পকেট ৱাজ এ কিং এতিয়া মইহে তোৰ পৰা ইংৰাজী অনুবাদ শিকিব লাগিব নে চাওঁ হাতটো দে হাতটো দে হাত দে হাত দে হাতটো নিদিয় কিয় ছাৰ মাৰিব বাৰু কথা এটা কওঁনে কথা এটা ক ছাৰ আপুনি যে অলপ দেৰি আগত ইয়াত টোপনি গৈ আছিলে মাক কওঁনে হা মায়ে কাষৰ ঘৰতে আছে আকৌ মা অ মা এই নালাগে নালাগে মাক নামাতিবি বহি থাক হ'ব তোক নামাও দেই নামাও বাৰু সময় না তোমাক দিয়া চমু টোকাটো লিখি হ'লগৈ নে যেনে তেনে শেষ কৰিছোগে আৰু ছাৰ হয়নে বাৰু গোৱাচোন তুমি কি লিখিলা গাই দিয়া এবাৰ ধুমকেতু ওপৰৰ পৰা ধুমকৈ সৰি পৰি কেককৈ চিঞৰ মাৰি দিয়া বস্তুটোকে ধুমকেতু বোলে যেতিয়াই ওপৰৰ পৰা ধুমকৈ পৰি কেককৈ চিঞৰ মাৰে তেতিয়াই ওচৰৰ বহুত মানুহে বেৰি ধৰি তাক চাবলৈ আহে সাধাৰণতে এই বস্তু বৰ বিৰল সেয়েহে বহু বছৰৰ মূৰতহে ধুমকেতু ওলায় মই আজিলৈকে ধুমকেতু দেখা নাই মই এইবোৰ কি শুনিছো Hari. Master Z. হেৰ খালি 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 মই ক'ত খালো ছাৰ যিটো বস্তু মই দেখা নাই সেইটো খাম কেনেকৈ তোৰ বৰ কথা হা বৰ কথা দে হাত দে কালি পঢ়িবলৈ কৈছিলো নাই ছাৰ মা কাষৰ ঘৰতে আছে মাক মাতোনে মা অ মা ঐ উপায় নালাগে মাতিব মা বহি থাক বাৰু এইবাৰ আই মানুহ তুমি এবাৰ বাক্য ৰচনা এটা কৰাচোন আকাশত চাং পতা আকাশত চাং পতা ছাৰ বাক্যটো অকমান দীঘল হলে ভুল হ'ব নেকি বাৰু বাক্যটো দীঘল হলে একো ভুল নহয় খালি সম্পূৰ্ণ অৰ্থ ওলাব লাগিব সেইটোৱে কথা দেই লিখা শুন মইনা তুমি এইবাৰ অংক এটা লিখাচোন বহি উলিয়াই লোৱা কওক ছাৰ লিখা খগেশ্বৰে তাৰ ঘোঁৰাশালৰ পৰা বাৰটা ঘোঁৰা বেচিব বিচাৰিলে যদি প্ৰতিটো ঘোঁৰাৰ দাম 2250 টকা হয়
তেন্তে খগেশ্বৰে ঘোঁৰা বেচি মুঠতে কিমান টকা পালে? মাষ্টৰজী হ'লনে নেকি? ছাৰ কথা এটা কওঁনে? কথা এটা আকৌ ওলালনে? কোৱা কওক। ছাৰ অংকটো মোলে অলপ টান হৈছে নেকি? হা? কেলে কালি ৰাতি এনেকুৱা অংক 2-3টা মই কৰি দিয়া নাই। নাই হোৱা কৰ কৰ কথা ক'বলে আই মানুহ ছাৰ বাক্যখনত ইমান দেৰি লাগিছেনে? হ'লনে? হৈছেগে আৰু ছাৰ। তুমি গাই দিয়াচোন বাক্যটো কি বুলি লিখিলা? কাষত চাং পতা, আকাশত চাং পাতিবলে বহুত দীঘল বাঁহ লাগে, সেইকাৰণে সেই কামটো মানুহে কৰিব নোৱাৰে। হেই এইজনী সেইটো তই কি বাক্য ৰচনা কৰিলি? ছাৰ আপুনিয়ে কৈছিলে দেখোন বাক্যটো সম্পূৰ্ণ অৰ্থটো ওলালেই হ'ল বুলি। সেইবোৰ বাক্য ৰচনা কৰিছ? হা? সেইবোৰ বাক্য ৰচনা কৰিছ? চাওঁ চাওঁ। ছাৰ ঐ নালাগে নালাগে আকৌ মাক মাতিব নালাগে দেই। কৈ থাক নামাৰো মই। মইনা অংক কিমান আগবাঢ়িছে গৈ? ছাৰ কথা এটা শুনে। কথা এটা নে? অথনিৰ পৰা সুধিয়ে আছ দেখোন। এটা নহয় কেইবাটাও সোধ। ছাৰ বুঢ়াকেইটা চাই জেগি আছিলনে? চাইজ একে আছিল বুলি ধৰি লোৱা আৰু অংকহে। ছাৰ বুঢ়াকেইটা নেজ আছিলনে? নেজ হেৰৌ নেজ নথকা ঘোঁৰা ক'ৰবাত দেখিছা নেকি? ছাৰ নহয়, কিছুমান ঘোঁৰাৰ নেজ কটা যায় যে সেইটো কাৰণে। হয় বাৰু কথাটো অংকহে। গোটেইকেইটাই নেজ আছিল বুলি ধৰি লোৱা আৰু। ছাৰ বুঢ়াকেইটাৰ ৰং একেই নে? ৰঙৰ কথা আকৌ অংকত ক'ৰ পৰা আহিল? একেটা ৰঙে বুলি ধৰি লোৱা আৰু। ছাৰ বুঢ়াকেইটাৰ মাক একেজনীয়ে নে? মাকৰ কথাও আহিল নে? চিকতা হেৰৌ অংকহে একেজনী মাকে বুলি ধৰি লোৱা। কৰা অংকটো। তেতিয়াহ'লে মই অবান্ধৰ অংক নকৰো। একেটা চাইজৰ, একেটা ৰঙৰ, একেজনী মাকৰ 12টা ঘোঁৰা জন্ম হোৱা আপুনি ক'ত দেখিছে? নকৰা নে? মই নোৱাৰিছো আৰু দেই। মাষ্টৰজী আই মানুহ এটা কাম কৰা, তুমি অসমীয়া কিতাপখন উলিয়াই তাৰপৰা চাই চাই ধুনীয়াকে পদ্য এটা লিখা দেই। শুন মইনা, তুমি নেওতা কিতাপখন উলিয়াই তাৰ পৰা নেওতাখন চাই চাই বহীত লিখা দেই। কৃষ্ণ এয়াহে আমাৰ ভাল ছাৰ। এনেকুৱা ষ্টুডেণ্টৰ হ'ব নেকি আপুনি টিউচন মাষ্টৰ? কৃষ্ণ আহক।